নমস্কাৰ আগন্তুক প্ৰতিযোগিতামূলক পৰীক্ষাসমূহৰ প্ৰতি লক্ষ্য ৰাখি আজিৰ ভিডিঅ'ত কেইটামান পৰিৱেশ সম্বন্ধীয় গুৰুত্বপূৰ্ণ প্ৰশ্ন আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। আশা কৰোঁ এই প্ৰশ্নসমূহে আগন্তুক পৰীক্ষাসমূহত আপোনালোকক সহায় কৰিব। তেন্তে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্নটোলৈ আহিছোঁ। When was Project Tiger launched in India? Project Tiger অৰ্থাৎ ব্যাঘ্ৰ প্ৰকল্প ভাৰতত কেতিয়া আৰম্ভ কৰা হৈছিল? ইয়াত চাৰিটা অপচন দিয়া আছে 1968, 1973, 1984, 1993। শুদ্ধ উত্তৰটো হৈছে 1973। এতিয়া প্ৰজেক্ট টাইগাৰৰ বিষয়ে কিছু কথা জানো আহক। বিলুপ্তপ্ৰায় বেংগল টাইগাৰক বিলুপ্তিৰ পৰা ৰক্ষা কৰিবলৈ 1973 চনৰ 1 এপ্ৰিলত উত্তৰাখণ্ডৰ জিম কৰবেট ৰাষ্ট্ৰীয় উদ্যানত প্ৰজেক্ট টাইগাৰ আৰম্ভ কৰা হয়। এই প্ৰকল্পটো ৰাষ্ট্ৰীয় বাঘ সংৰক্ষণ কৰ্তৃপক্ষ অৰ্থাৎ নেশ্যনেল টাইগাৰ কনজাৰভেশ্যন অথৰিটি চমুকৈ NTCA ৰ দ্বাৰা নিৰীক্ষণ কৰা হয় আৰু কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ মাজত 60-40 অনুপাতত খৰচ বিতৰণ কৰা হয়। 2026 চনৰ জানুৱাৰী মাহলৈকে ভাৰতত মুঠ 58টা অঞ্চল ব্যাঘ্ৰ প্ৰকল্প হিচাপে স্বীকৃতি দিয়া হয়, যিয়ে ভাৰতৰ মুঠ মাটিকালিৰ 2.3% 2.3% সামৰি লৈছে। অসমত বৰ্তমানলৈকে 4টা বাঘ সংৰক্ষিত অঞ্চল আছে। সেইকেইটা হৈছে মানাহ বাঘ সংৰক্ষিত অঞ্চল 1973 চনত স্থাপন কৰা হয়, নামেৰি বাঘ সংৰক্ষিত অঞ্চল 2000 চনত স্থাপন কৰা হয়, কাজিৰঙা বাঘ সংৰক্ষিত অঞ্চল 2007 চনত স্থাপন কৰা হয় আৰু ওৰাং বাঘ সংৰক্ষিত অঞ্চল 2016 চনত স্থাপন কৰা হয়। এতিয়া আহিছো পিছৰ প্ৰশ্নটোলৈ। India's first National Center for Marine Biodiversity NCMB is located in which city? ভাৰতৰ প্ৰথমটো ৰাষ্ট্ৰীয় সাগৰীয় জৈৱ বৈচিত্ৰ্য কেন্দ্ৰ NCMB কোনখন চহৰত অৱস্থিত? ইয়াত 4টা অপচন দিয়া আছে ভৱনগৰ, জামনগৰ, মুম্বাই, পুডুচেৰী। শুদ্ধ উত্তৰটো হৈছে গুজৰাটৰ জামনগৰ। এতিয়া জানো আহক নেশ্যনেল চেণ্টাৰ ফৰ মেৰাইন বায়'ডাইভাৰ্চিটি অৰ্থাৎ ৰাষ্ট্ৰীয় সামুদ্ৰিক জৈৱ বৈচিত্ৰ্য কেন্দ্ৰৰ বিষয়ে কিছু কথা। ই গুজৰাটৰ জামনগৰত অৱস্থিত। ই হৈছে উপকূলীয় আৰু সামুদ্ৰিক জৈৱ বৈচিত্ৰ্য সুৰক্ষাৰ বাবে উৎসৰ্গিত ভাৰতৰ প্ৰথমটো ৰাজহুৱা ব্যক্তিগত অংশীদাৰিত্বৰ গৱেষণা প্ৰতিষ্ঠান। গুজৰাটৰ গাল্ফ অফ কাটছত থকা মেৰাইন নেশ্যনেল পাৰ্কৰ ওচৰত 2011 চনত ইয়াক স্থাপন কৰা হয়। এতিয়া ইয়াৰ পিছৰ প্ৰশ্নটো লৈ আহিছো। দেচিগাম নেশ্যনেল পাৰ্ক ইজ এছ'চিয়েটেড উইথ হুইচ অফ দ্য ফলোয়িং? দেচিগাম ৰাষ্ট্ৰীয় উদ্যান তলৰ কোনটোৰ সৈতে জড়িত? ইয়াত 4টা অপচন দিয়া আছে মাস্ক ডিয়াৰ, কষ্টুৰি হৰিণ, গল্ডেন অৰিয়ল, সোণালী অৰিয়ল, য়েলো থ্ৰটেড মাৰ্টেন, হালধীয়া ডিঙিৰ মাৰ্টেন আৰু ডি অপচন দিয়া আছে হেংগুল অৰ কাশ্মীৰ ষ্টেগ। শুদ্ধ উত্তৰটো হৈছে হেংগুল অৰ কাশ্মীৰ ষ্টেগ। এতিয়া দেচিগাম নেশ্যনেল পাৰ্কৰ বিষয়ে কিছু কথা জানি লওঁ আহক। দেচিগাম নেশ্যনেল পাৰ্ক অৰ্থাৎ দেচিগাম ৰাষ্ট্ৰীয় উদ্যানখন জম্মু কাশ্মীৰত অৱস্থিত। 1910 চনত ইয়াক সংৰক্ষিত বনাঞ্চল হিচাপে প্ৰতিষ্ঠা কৰা হৈছিল আৰু 1981 চনত ইয়াক ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি দিয়া হয়। ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছো। When the World Biodiversity Day is observed? বিশ্ব জৈৱ বৈচিত্ৰ্য দিৱস কেতিয়া পালন কৰা হয়? ইয়াত 4টা অপচন দিয়া আছে 22 মাৰ্চ, 22 মে, 23 জুন, 16 এপ্ৰিল। শুদ্ধ উত্তৰটো হৈছে অপচন বি 22 মে। ৱৰ্ল্ড বায়'ডাইভাৰ্চিটি ডে অৰ ইণ্টাৰনেশ্যনেল ডে ফৰ বায়'লজিকেল ডাইভাৰ্চিটি অৰ্থাৎ বিশ্ব জৈৱ বৈচিত্ৰ্য দিৱস প্ৰতি বছৰে 22 মেত পালন কৰা হয়। আৰম্ভণিতে ইয়াক 29 ডিচেম্বৰ তাৰিখে পালন কৰা হৈছিল যদিও 2000 চনৰ 20 ডিচেম্বৰত এক সিদ্ধান্ত অনুসৰি ইয়াক 22 মে তাৰিখে উদযাপন কৰাৰ সিদ্ধান্ত লোৱা হয়। তেতিয়াৰে পৰা প্ৰতি বছৰে 22 মে তাৰিখে বিশ্ব জৈৱ বৈচিত্ৰ্য দিৱস পালন কৰি অহা হৈছে। উল্লেখ্য যে 1992 চনৰ 22 মেত ব্ৰাজিলৰ ৰিঅ' ডি জেনেইৰোত বিশ্ব শীৰ্ষ সন্মিলন অৰ্থাৎ আৰ্থ সামিট চুক্তিখন গ্ৰহণ কৰা হৈছিল। তাৰ লগত সংগতি ৰাখি 22 মে তাৰিখে বিশ্ব জৈৱ বৈচিত্ৰ্য দিৱস পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। নেক্সট কুৱেশ্যন।
National Green Tribunal NGT was established by the Government of India in ভাৰত চৰকাৰে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণ NGT স্থাপন কৰিছিল। ইয়াত চাৰিটা অপচন দিয়া আছে 2008, 2009, 2010, 2011। শুদ্ধ উত্তৰটো হৈছে অপচন চি 2010। নেশ্যনেল গ্ৰীণ ট্ৰিবিউনেল অৰ্থাৎ ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণ হৈছে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণ আইন 2010ৰ দ্বাৰা স্থাপিত এটা অৰ্ধ ন্যায়িক সংস্থা। ইয়াৰ মুখ্য কাৰ্যালয় নতুন দিল্লীত অৱস্থিত আৰু ইয়াৰ আঞ্চলিক বিচাৰপীঠ ভূপাল, পুনে, কলিকতা আৰু চেন্নাইত অৱস্থিত। ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছো। চেন্ট্ৰেল পলিউশ্যন কণ্ট্ৰোল বোৰ্ড CPCB was established in কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ড CPCB স্থাপন কৰা হৈছিল। ইয়াত চাৰিটা অপচন দিয়া আছে 1964, 1974, 1984, 1994। শুদ্ধ উত্তৰটো হৈছে অপচন বি 1974। চেন্ট্ৰেল পলিউশ্যন কণ্ট্ৰোল বোৰ্ড চমুকৈ CPCB অৰ্থাৎ কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ড হৈছে পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ অধীনস্থ এটা বিধিগত সংস্থা। ৱাটাৰ প্ৰিভেনশ্যন এণ্ড কণ্ট্ৰোল অফ পলিউশ্যন এক্ট অৰ্থাৎ পানী প্ৰদূষণ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ আইন 1974ৰ অধীনত 1974 চনত ইয়াক গঠন কৰা হয়। কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডক বায়ু প্ৰদূষণ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ আইন 1981ৰ অধীনত ক্ষমতা আৰু কাৰ্যৰ দায়িত্ব অৰ্পণ কৰা হৈছে। ইয়াৰ মুখ্য কাৰ্যালয় নতুন দিল্লীত অৱস্থিত। নেক্সট কুৱেশ্যন। Which one of the following is responsible for turning of Taj Mahal yellow? তাজমহল হালধীয়া হোৱাৰ বাবে তলৰ কোনটো দায়ী? অপচন চাৰিটা দিয়া আছে। অপচন এ ছালফাৰ, অপচন বি ক্লৰিন, অপচন চি নাইট্ৰজেন ডাইঅক্সাইড, অপচন ডি ছালফাৰ ডাইঅক্সাইড। শুদ্ধ উত্তৰটো হৈছে অপচন ডি ছালফাৰ ডাইঅক্সাইড। তাজমহল হালধীয়া হোৱাৰ বাবে প্ৰধানকৈ দায়ী বায়ুমণ্ডলত নিহিত হৈ থকা ছালফাৰ ডাইঅক্সাইড। আজিৰ ভিডিঅ'ৰ একেবাৰে শেষৰ প্ৰশ্নটোলৈ আহিছো। Which of the following is are greenhouse gas or gases? তলৰ কোনটো বা কোনবোৰ সেউজগৃহ গেছ? অপচন এ মিথেন, অপচন বি ৱাটাৰ ভেপৰ, অপচন চি কাৰ্বন ডাইঅক্সাইড, অপচন ডি অল অফ দ্য এবভ। শুদ্ধ উত্তৰটো হৈছে অপচন ডি অল অফ দ্য এবভ অৰ্থাৎ ওপৰৰ আটাইকেইটা উত্তৰেই শুদ্ধ। সেউজগৃহ গেছ হৈছে বায়ুমণ্ডলীয় গেছ যিয়ে সূৰ্যৰ বিকিৰণ আৰু তাপক আবদ্ধ কৰি ৰাখি পৃথিৱীৰ বায়ুমণ্ডলক আৰু অধিক উত্তপ্ত কৰি তোলে, যাক সেউজগৃহ প্ৰভাৱ বুলি কোৱা হয়। প্ৰধান সেউজগৃহ গেছসমূহ হ'ল কাৰ্বন ডাই অক্সাইড, মিথেন, নাইট্ৰাছ অক্সাইড, ফ্ল'ৰিনেটেড গেছ আৰু জলীয় বাষ্প। আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছো। যদি ভিডিঅ'টো আপোনালোকে ভাল পাইছে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।